সংবাদমেলটো এই কাৰণত এটা কৰিব লগা হৈছে যোৱা 24 তাৰিখ ৰাতি 10:30 মানত আমাৰ বৰ্তমান বিটিআৰ চৰকাৰৰ তৰফৰ পৰা আৰবান ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা যেটো এটা আমাৰ ইনষ্ট্ৰাকশন প্ৰত্যেক অফিসে প্ৰত্যেক ইউএলবি নট অনলি গছাগা ইউএলবি 6 দলি যিমানখিনি ইউএলবি আছে তাত এটা সাইনেজ বোর্ড বা সাইনবোর্ড এটা সাইনবোর্ড লগোৱাৰ কাৰণে ইতিমধ্যে আমাৰ তাতে 24 তাৰিখ সন্ধিয়া মানে ৰাতি 10টা মান মঙ্গলবাৰ দিনাখন এই সাইনবোৰ্ডবিলাকক লৈ পেলাই এটা আমাৰ সিলেকশন কৰা আছে মিউনিচিপালিটি তৰফৰ পৰা প্ৰত্যেক জায়গাত আমি সাইনবোৰ্ডত দিব লগা হয় এই মৰ্মে বহুখিনি ঠাইত আমি দিছোঁ আৰু ইন দি মিন টাইম 10টা ৰাতি 10:30 10:30 মানত আমি টিপি ৰোডৰ মাজত এটা পৰংগিৰি ফট বাইলনে এটা সাইনবোর্ড ইয়াত আমি ইনস্টল কৰি থকা হৈছিলে আৰু ইন দি মিন টাইমত এই য'ত আমি যিখিনি জায়গাত আমি সাইনবোর্ডটো ইনস্টল কৰা হৈছিলে তাত অপোজিট সাইডতে বিপিএফৰ এটা অফিস আছে ডিস্ট্রিক্ট বিপিএফৰ অফিস এই অফিসৰ পৰা যেতিয়া মানুহকেইটা ওলাই আহি অলপ মানে হাল্লা চিল্লা কৰিল কি লগাই আছে ইয়াত কিহৰ ফটো প্ৰমোদ বড়োৰ ফটো আৰু উলচন হাস্তাৰ ফটো কিয় লগাব লাগিব আপোনালোকে ইলেকশ্যনে অহা নাই এতিয়াৰ পৰা আৰম্ভ কৰিছে মানে উল্টা পাল্টাকৈ কৈ কিনি আমাৰ যিবিলাক সাহায্যত কাম কৰি আছিলে আমাৰ অফিসৰ তৰফৰ পৰাই আমাৰ যাক আমি কামত লগোৱা হৈছিলে ইহঁতক গৈ পেলাই ইহঁতো অলপ মাৰধৰ ফিজিকেলি টৰ্চাৰ কৰা হৈছিলে সাইনবোৰ্ডখন উঠাই পিনি পেলোৱা হৈছে তাৰপিছত এইটো ৰিয়েকশ্যন হ'ল আৰু এনেকুৱা বেয়াভাৱে এটা টৰ্চাৰ কৰা হৈছিলে যে বেক সাইডত ডিঙিত বেক সাইডত বিয়াৰ বটল দি এইটো খুন্দিওৱা হৈছিলে বৰ বেয়াকৈ এইটো একজাক্টলি যদি বিয়াৰ বটলেৰ পিছফালে ডিঙিত যদি এনেকুৱা বিয়াৰ বটলটি খুন্দাই দিয়া হয় এইটো এক প্ৰকাৰ এটেম্প টু মাৰ্ডাৰ বৰ্ডৰ যিকোনো জাগাত যদি সেইটো মাৰ্ডাৰ কৰিলে এইটো বেলেগ কথা আছিলে বৰ বেয়াকৈ চিঙৰি বাকল কৰিছে এইটো মানে ডাইৰেক্ট পাৰ্টি লাইনত সিহঁতে মেনশ্যন কৰিছে ইয়াত কোনো পাৰ্টি লাইনৰ কথা নহয় আমি আজি ইয়াত গছেগাঁও পৰৱৰ্তী হিচাপে আমি য'ত চৰকাৰে বৰ্তমান আমি মিলিজুলি মিত্ৰ দল হিচাপে বিজেপি আৰু ইউপিপিলে আমি চৰকাৰ চলাই আছে এই ভাল কাম কৰোঁতে যাওঁতে যদি এনেকুৱা এটা চৰকাৰৰ ওপৰত যিটো আক্ৰমণ একাইনত চৰকাৰৰ ওপৰত আক্ৰমণ কৰিব ক'ব লাগিব এইটো মই পাৰ্টি লাইন নকওঁ যিহেতু এই মিউনিচিপাল বৰ্ডৰ পৰৱৰ্তী হিচাপে মই আছোঁ মই মোৰ কামখিনি যিটো সাইনবোৰ্ড যিটো গভৰ্ণমেণ্ট চৰকাৰে নিৰ্দেশ দিয়া মতে যেনেকৈ কাম কৰিব লাগিছিলে সাইনবোৰ্ডবিলাক ইনষ্টল কৰিব লাগিছিলে এইটো কৰি আছিলোঁ এই সময়তে সিহঁতে মানে এটা আৱেগিক বা ৰাজ্যিক হিচাপে পথত দেখুৱাত বিটিআৰৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ছাৰ আৰু আৰবানৰ উলচন হাস্তাৰ এই দুজনৰ পথত দেখি সিহঁতে আৱেগিক এটা উঠিছে বা ৰিয়েকশ্যন বা এলাৰ্জি হৈছে যাৰ কাৰণে সি ঘটনাত এই স্থলীত এনেকুৱা কামটো কৰাই দিলে যেহেতু আমি গছাগাঁও পৌৰসভাৰ অন্তৰ্গত যিমানখিনি 4টা ৱাৰ্ডৰ ভিতৰত যিমানখিনি আছে মেইন ৰোডৰ পৰা গলিগুৰি বাইলেন এইটো প্ৰচেষ্টা বা পাব্লিকৰ সুবিধাতে আমি দিয়াৰ কাৰণে যিটো গছাগাঁও টাউনৰ বহু দূৰ দূৰণিৰ পৰা বা গছাগাঁও টাউনৰ আশে পাশে পৰা আমাৰ গছাগাঁও বজাৰলৈ আহে কিছুমানে পাব্লিক সুবিধাতে যাতে এই সাইনবোৰ্ডখন উপপথ বাইলেন মই এটা উদাহৰণ দিছোঁ যেনেকৈ সেইদিনাখন ঘটনা হ'ল যে টিপি ৰোডৰ পৰা য'ত মাষ্টৰ গুলি আছে পৰংগিৰি মানে শিক্ষক প্ৰায় অলমষ্ট 100% এই পদটো মাষ্টাৰ টিচাৰ হিচাপে আমি সেইটো পৰংগিৰি পদ বুলি ৰখা হৈছিলে এইখিনিতে এইটো গণ্ডগোল কৰা আছে যাতে আমি ৰাইজৰ সুবিধাৰ্থে গছগাঁওবাসী ৰাইজৰ সুবিধাৰ্থে যাতে দূৰ দূৰণিৰ পৰা কোনো গাঁৱৰ পৰা আহি যাতে কম গুলিত সোমাব লাগে আমাৰ পিলপিলি বা কটৈ যাতে ডাইৰেক্ট সোমাব পাৰে এই সুবিধাৰ্থে আমি এই সাইনবোৰ্ডবিলাক উপপদত বাইলেন থ্ৰু সাইনবোৰ্ডবিলাক দিয়া হৈছিল বিপিবি এনেকৈ আক্ৰমণ কৰাৰ মই অথনি এটা কথা কৈ গ'লোঁ
যে আমাৰ বিটিআৰৰ প্ৰধান শ্ৰী প্ৰমোদ বড়ো ছাৰ আৰু উজান হাজদাৰ যিজন ফটো দেখি এটা আৱেগিক অনুভৱ কৰি যে এটা এলাৰ্জি হোৱা যেন লাগিছে কাৰণ কালিও অকণমান কথা ওলাইছে যে আপোনালোকৰ যি UPPLৰ যিটো ইলেকশ্যন এতিয়ালৈকে হেৰি কৰা নাই নটিফিকেশ্যন জাৰি কৰা নাই মডেল কোড অফ কণ্ডাক্ট এতিয়াও হোৱা নাই নটিফিকেশ্যন জাৰি কৰা নাই কেতিয়াও এতিয়াৰ পৰা যদি আপোনালোকে এই লেখা ফটো দাঙি ধৰি হেৰি কৰি পেলাই তেতিয়াহ'লে আপোনালোকে চব UPPL পালে আপোনালোকে সেইটো পাৰ্টি লাইনৰ কথা সেইটো পাৰ্টিক লৈ সেইটো মই সুধি লাভ নাই মই শুনাই লাভ নাই মই কৈছোঁ মই এটাই উদাহৰণ দিছোঁ সিহঁতক চাওক আজি BTCত UPPL BJP মিত্ৰ য'ত মিত্ৰ দলৰ বাবে সিহঁতে হেৰি কৰি আছে BTR চৰকাৰখন চলাই আছে এটা কথা আপোনালোকে যদি এইখিনি চাইনবোৰ্ডত যদি ফটো দিয়াৰ লিডাৰশ্বিপ প্ৰধান প্ৰমোদ বড়ো আৰু ডিপাৰ্টমেণ্ট আৰ্বানৰ উজান হাজদাৰ ফটো দি পেলাই আপোনালোকে যদি আৱেগিক যদি হৈছে তেতিয়াহ'লে ময়ো উদাহৰণ দিওঁ যে আপোনালোকে হাগ্ৰামা যেতিয়া BPF চৰকাৰখন দিলে প্ৰত্যেকটা চাইনবোৰ্ডত প্ৰত্যেকটা হোৰ্ডিঙত আপোনালোকে PPF প্ৰধান এই হেৰি হাগ্ৰামা মহিলাৰ ফটো দিয়া হৈছিল ঠিক অসমত যেনেকৈ আৰু এটা উদাহৰণ দিছোঁ মই যিহেতু অসমত যেনেকৈ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঠিক একেতে যদি অসমৰ ষ্টেটৰ মুখ্যমন্ত্ৰী হৈ যদি কিবা এটা নতুনকৈ চৰকাৰৰ তৰফৰ পৰা যদি এটা লঞ্চ কৰে তেতিয়াহ'লে লঞ্চ কৰাৰ লগে লগে কোন ডিপাৰ্টমেণ্টত ছাপ'জ কথাৰ কথা মই যদি কওঁ এডুকেশ্যন ডিপাৰ্টমেণ্টে এটা লঞ্চ হোৱা হৈছে সেৱাৰ তৰফৰ পৰা তেতিয়াহ'লে আমাৰ হেৰি ৰণোজ পেগুৰ পথো থাকিব 100% ইয়াৰ কি ভুল ন আছে আপোনালোকে কওকচোন মই এইখিনি উদাহৰণ সিহঁতক প্ৰশ্ন কৰোঁতে সিহঁতে লাষ্টত এটা কথাই কৈছে আমাৰ চৰিবিল সমষ্টিৰ BPFৰ হেৰি MCLA মৃত্যুঞ্জন জাৰিয়ে এইটো আৱেগিকভাৱে কৈছে সেইটো অন্যায় হৈছে ময়ো বিচৰা নাছিলে সেইটো আমাৰ ভুল হৈছে অত্যন্ত ভুল হৈছে যি নহওক যি হৈছে আমাৰ মাজত কম্প্ৰমাইজিং হ'লে ভাল হয় বুলি সেইটো মই চাম ঠিক আছে পৰিস্থিতি কি কয় সময় কি কয় আপাতত মই নোৱাৰোঁ এইখিনিতে এই ক্ষেত্ৰত যিহেতু যোৱাকালি আমি যেহেতু চৰকাৰৰ ওপৰত এটা আক্ৰমণ চৰকাৰৰ প্ৰপাৰ্টিৰ ওপৰত এটা ডেমেজ এই সম্পৰ্কে আমি বহুত আলোচনা বিলোচনা কৰি আমাৰ বৰ্ডৰ ভাইচ চেয়াৰমেন আমি সকলোৱে ইয়াত আলোচনা বিলোচনা কৰি উকিল মাতিকে এডভকেট মাতিকে আমি অলপ পৰামৰ্শ ল'লোঁ পৰামৰ্শ লোৱাৰ পিছত লাষ্টৰ সিদ্ধান্ত উপনীত হ'ল যে আমি এফআইআৰ যিকোনো প্ৰকাৰে সেইটো গভৰ্ণমেণ্ট প্ৰপাৰ্টিৰ ওপৰত যিটো হানা দিছে নষ্ট কৰি হৈ আছে সেইটো এফআইআৰ দিব লাগে বুলি আমি এফআইআৰ দিছোঁ যোৱাকালি গছাগাঁও থানা BPFৰ ফালৰ পৰা কিবা আলোচনা কৰিছে কিবা এইটোকো এটা এড কৰিব পাৰোঁ যোৱাকালি আমি যেতিয়া এফআইআৰ দিবলৈ যাওঁতে অলৰেডি দুপৰীয়া এটামান বজাত আমি গৈছিলোঁ 6:00মান বজাত সেই সময়তে আমি সিহঁতৰ মানুহ মানে 5জনমান মানুহক লগ পাইছোঁ সিহঁতৰ লগত একো কথা হোৱা নাই সেইদিনাখনেই যোৱাকালি আকৌ আমি মই এফআইআৰ দিওঁতে অচি চাহাবৰ লগত মিট হোৱা নাছিলে সেইকাৰণে মই অভাৰফোনত অচি চাহাবৰ লগত আলোচনা কৰি পেলাই মই পাৰ্মিশ্যন দিওঁ পাৰ্মিশ্যন যে অথনিতে আমি গৈছিলোঁ আপোনালোক পোৱা নগ'ল এই টাইমত গ'লে আপোনাৰ লগত দেখা হ'ব না নাই এই বুলি এটা হেৰি কৰা এখেতে মোক ক'লে আহক আমি একেলগে আলোচনা কৰিম এইটো তাৰপিছত 7:30 মানত গ'লোঁ গৈ পেলাই যেতিয়া চাওঁ মই ডাইৰেক্ট ভিতৰত কোনখন আছে বুলি মই সোমাবলৈ চাওঁতে ভিতৰত আছে আমাৰ চৰাইবিল সমষ্টিৰ BPFৰ MCLA মৃত্যুঞ্জন নাৰ্জাৰী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী বিল্লা কুমাৰ ব্ৰহ্ম সিহঁতৰ অচিৰ লগত অলৰেডি আলোচনা কৰি আছিলে এণ্টিমাইটাৰ সিহঁতে ময়ো সোমাব বিচাৰিছিলোঁ তাৰপিছত অচি চেয়াৰমেন ছাৰ আহক মই কৈছোঁ সিহঁতৰ লগত আপোনালোকৰ কি কথা আছে আপোনালোকে আলোচনা কৰি লওক মই পিছত কৰি আলোচনা কৰি বুলি মই বাহিৰত মই আৰু ভাইচ চেয়াৰমেন মই দুজনে গৈছিলোঁ 5 মিনিটমান ৰখি পেলাই যেতিয়া সিহঁতক বাহিৰত হেৰি কৰিলে সিহঁতে ৱাইটিং শ্বেড আছে তাতে সিহঁতে বহাব দি পুলিচে আমাক মাতিলে যে অচি ছাৰে আপোনালোকক মাতিছে তেতিয়া ইনিমিট টাইম অচি এটা ক'লে যে মই সুধিলোঁ সিহঁতে কিহৰ কাৰণে আহিছে কি আলোচনা কৰিলে তেতিয়া
ভাৰপ্ৰাপ্ত বিষয়াই আমাক জনালে যে যোৱাকালি যিটো ঘটনা সেইটো লৈ পেলাই এটা কম্প্ৰমাইজিং ক্ষেত্ৰত আহিব পৰা যায় নাকি সেই ক্ষেত্ৰলৈ আলোচনা কৰিব আহিছে অলৰেডি আলোচনা কৰা হ'ল সিহঁতে কিন্তু মই সিহঁতৰ পেজ কাটিং এপাৰেঞ্চো চাই পেলাই এনেকুৱা এটা ৰিগ্ৰেট আৰু অনুতাপ এটা যিটো ভাবি আছে মই যোৱাকালি চিন্তামতো চালোঁ যিহেতু মোৰ মুখত দেখাৰ লগে লগে সিহঁতে কৈছে এইটো বাই মিষ্টেকৰ হ'ল এইটো আমাৰ নিজৰ মাজৰ পৰস্পৰৰ মাজত আমি এটা বুজা পৰা কম্প্ৰমাইজিং কৰিলে ভাল হয় নেকি এইখিনি নিজে মুখৰ পৰাই মোক কৈছে তেতিয়া সেইটো চাম আগতে কি হয় মই আগত অচিৰ লগত আলোচনা কৰিম বুলি আমি ভাইচ চেয়াৰমেনৰ লগত লৈ ভিতৰত গ'লোঁ তেতিয়া সি অচিয়ে ভাৰপ্ৰাপ্তই মোক আমাক সুধিলে যে সিহঁতক কম্প্ৰমাইজিঙৰ কাৰণে কিবা অনুৰোধ কৰি আছে আপোনালোকে কি কয় মই কৈছোঁ ৰাইট নাও কোনো কম্প্ৰমাইজিঙৰ কথা ইয়াত নাহে ওপৰৰ পৰা আমাক এনেকৈ প্ৰেছাৰ দি আছে যিটো চৰকাৰী বস্তু চৰকাৰী বস্তু ডিৰেক্টলি আমি পলিটিকেল নদাওঁ ইউ পি দলৰ পৰা পৰৱৰ্তী বিজেপিৰ পৰা ভাইচ চেয়াৰমেন খালিও আমি পাৰ্টিৰ লাইন আমি সেইটো নকওঁ যিহেতু গভৰ্ণমেণ্টে আমাক এখন দিছে এইটো চোৱা চিতা কৰা বা ৰাইজক কেনেকৈ সেৱা আগবাঢ়িবলৈ সেৱা কৰিব লাগে সেইটো আমি দৃঢ় বিশ্বাস আছোঁ সেইকাৰণে কৈছে আমাৰ গভৰ্ণমেণ্ট প্ৰপাৰ্টিৰ ওপৰত যিটো বিনষ্ট কৰিছে সেইটো বেয়া কৰিছে সেই ক্ষেত্ৰত আমি কোনো পৰ্যায় এতিয়া ওপৰৰ পৰা হেৰি নোপোৱালৈকে আমি কম্প্ৰমাইজত যাব নোৱাৰোঁ বুলি কৈছে সন্মুখত স্পষ্টভাৱে কৈ আহিছোঁ এতিয়া সেইটো আমি ৱাইট এণ্ড শ্বীট আছোঁ এইটো আমি সিহঁতৰ আশা কৰি আছোঁ কি কৰে এইটো